নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মৌচুমী ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু আমাৰ বেটাৰ এতিয়া 7 মাহৰ পৰা আৰু এতিয়া বৰ্তমান বয়স হৈছে তাৰ 1.5 বছৰ। আৰু তাৰ কিছুমান বদমাচি আৰু তাৰ কিছুমান খেলা সকলোবোৰ দৃশ্য মই ৰাখি থৈছিলোঁ, তাকে আপোনালোকৰ ওচৰত আজি মই দিছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। যদিহে আজি এই ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু এতিয়া অলপ চুচৰিব পৰা হৈছে, উৎপতীয়া হৈছে, নামে শান্তিৰে থাকিব নিবিচাৰে, ইটো চুব সিটো চুব আৰু হাঁহে, খুব হাঁহে। এতিয়া যদি কিবা এটা কৰোঁ বা কিবা এটা এক্টিং কৰি দেখুৱালে সি হাঁহে। এয়া বেটাৰ 10 মাহৰ হয় আৰু সি বায়েকৰ ভাগৰ এখন চাইকেল আছে, হোৱাৰ পৰা উঠিব আৰু সি চুঁচৰি মেলি যাব চাইকেলখনৰ ওচৰলৈ আৰু চাইকেলখনত ধৰি থিয় হ'ব আৰু ঠেলি থাকে চাইকেলখন। এনেকেই বদমাচি কৰে। নাহিবি ভিতৰলৈ হা। এয়া বেটাৰ 9 মাহৰ দৃশ্য হয়। আৰু সি কিবা খোৱা এতিয়াতো খাব পৰা হৈ যায়, আৰু তাক যদি কিবা খাব দিলেও সি নাখায়। সেইকাৰণে আইতাকে ক'লে যে তাক প্লেটে কৰোঁতে ভাত কেইটামান সানি দিলে আৰু মই দি দিলোঁ এনেকেই পকাতে। তাৰপৰা সি তেনেকেই 2টা এটা খাবলৈ ধৰিছে। আৰু এতিয়া তেনেকেই সি যেতিয়া খাব নিবিচাৰে তেতিয়া তাক তেনেকেই মানে বাতি এটা বা থালি এখনত সৰু দি দিওঁ আৰু সি তেনেকেই মানে খাই থাকে 1-2টাকৈ। আৰু তাক যদি চাই মেলি বা কিবা এটা মাত লগাই দিওঁ তেতিয়া সি আৰু নাখায় সেইকেইটা ভাত। গাড়ীত উঠি লৈছে আৰু তাক গাড়ী চলাব লাগে। মই তাক মাতিছোঁ, সি মোক কয় না এনেকৈ মানে মাথাটো জোকাই মেলি দেখুৱাই নাহে আৰু কান্দিব বিচাৰে। আৰু বেটাৰ 1 বছৰলৈকে চুলি মানে কটা নাছিলোঁ, মান্তি কৰি থোৱা আছিলে। 1 বছৰটো তাৰ চুলি ছট পূজাৰ ঘাটত মান্তি কৰা আছিলে, ছট পূজাৰ ঘাটত চুলি কাটিছোঁ। আৰু এয়া তেতিয়া চুলি দীঘল আছিলে, পিছত 1 বছৰ যেতিয়া হৈছে তেতিয়া তাৰ চুলি কাটিছোঁ। এক বছৰৰ পিছৰ ভিডিঅ' আৰু ইমানেই উৎপতীয়া, ঘৰৰ এটা বস্তু মানে শান্তিত থাকিব নিদিয়ে, ইমানেই উৎপাত কৰে। আৰু
বদমাছ বহুত বদমাছ হৈ গৈছে শান্তিত একো এটা বস্তু চিজি ধৰি থাকিব নিদিয়ে আপোনালোকৰো কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত নিশ্চয় সৰু ল'ৰা ছোৱালী আছে মোক জনাবচোন জাপি থোৱা বস্তু বা ক'ৰবাত যদি থৈ দিয়া বস্তু মানে ভালকৈ থাকেনে নাথাকে মোক কমেণ্ট কৰি আপোনালোকে জনাবচোন আমাৰ কিন্তু বাস্তৱ খুবেই উৎপত্তীয় হয় আমাক চুমু এটা দেখুৱাই দিয়া চুমু কৈ দিয়া বহিব লাগে মাক চুমু এটা দি মাক চুমু এটা দি দিয়া পৰিবা বাবা উঠি ল'লে আমাৰ ল'ৰাই দেই উঠি বহি ল'লে বাবা এইফালে চাম এইটো কি আকৌ মোৰ শুন চাইফালে হাঁহি দিয়া কি কৰি দিয়া এইফালে চা দাঁত দেখুৱাই দিয়া দাঁত চুমু দেখুৱাই দিয়া কি হৈ গ'ল পেনটো কি হৈ গ'ল চা এইফালে থু কৰি দিয়াচোন থু কৰি দিয়া তুমি গা নোধোৱা কোনটো তুমি দেখুৱাই দিয়া কি মম কৰি দিয়া চুমু এটা দি দিয়া বাক চুমু এটা দি দিয়া পৰিবা পেনটো খুলি দিছা যে শুন কেলে নাচি দিয়াচোন দুটা এখন নাচি দিয়া এই পৰিবা উঠা নাচি দিয়া অকণ কপি আহি দিয়া